Hello everyone, আজি ৰাতিপুৱাই মই বনাবলৈ লৈছো salmon fish। কেইদিনমানৰ আগৰ ভিডিও এটাত মই আপোনালোকক দেখুৱাইছিলো যে মই salmon fishৰ এনেকুৱা টেমা এটা ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছো বুলি আৰু তেতিয়া সেই ভিডিওটোতে কৈছিলো যে salmon fishৰ ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি আৰু সেই কাৰণে ভাবিলো মই যেহেতু salmon fishটো বনাইছোই সেই কাৰণে আপোনালোকৰ লগতো ভিডিওটো শেয়াৰ কৰো বুলি ভাবিলো আৰু salmon fish বনাবলৈ তেনেই সহজ মানে মই একেবাৰে সহজ পদ্ধতিৰে বনাম salmon fishটো তাৰ কাৰণে আমাক লাগিব বিলাহী পিয়াজ আদা নহৰু পেষ্ট আৰু কেইটামান জলকীয়া আপোনালোকে জলকীয়া যিমান খাব পাৰে তাৰ জুখাৰে দিব আৰু এয়া টেমাটো দেখিছেই নহয় মই টেমাটো মানে ভালকৈ খুলিবই পৰা নাই আৰু এফালে এখন কেৰাহী পাতি দিছো তাতে তেল অকমান গৰম হ'বলৈ দিছো আৰু তেলখিনি গৰম হৈ মানে মই ব্ৰেকফাষ্টটো কৰি লওঁ আমাৰ ব্ৰেকফাষ্টত প্ৰায় ভাত খুৱাই হয় যেহেতু মানুহজনৰ অফিস যাব লাগে আৰু চাহু ইমান খোৱা নহয় যেতিয়া মানে ভাতকে খাওঁ 8:30 মান বজাত আজি যেহেতু সময়টো অকমান সোনকাল হৈ আছিল কাৰণে আজি ব্ৰেকফাষ্টটো খাইছো আৰু এফালে ব্ৰেডত মৌ জুল দি লৈছো আৰু এফালে ডিম আৰু কল আছে আনফালে কেৰাহীত তেলখিনি গৰম হোৱাৰ লগে লগে মই কাটি থোৱা পিয়াজখিনি তলতে দি দিছো আৰু পিয়াজখিনি এতিয়া ৰঙচুৱা হোৱালৈকে অকমান সময় ভাজিব লাগিব তাৰ পাছতে ইয়াত মই আদা নহৰু আৰু বিলাহী এড কৰিম salmon fishটো যেহেতু এটা সাগৰীয় মাছ সেই কাৰণে আমাৰ ইয়াত মানে আমাৰ নিচিনা এনেকুৱা ঠাইত salmon fishটো পাবলৈ অকনমান দিগদাৰ হয় আৰু salmon fishটো মাজে মাজে খাব পাৰিলে ভাল কিয়নো salmon fishত প্ৰচুৰ পৰিমাণে omega 3 ফেটি এচিড থাকে যি আমাৰ শৰীৰৰ কাৰণে বৰ বেছি উপকাৰী বাকি মই ভিডিওত দেখাই আছো কেনেকৈ salmon fishটো বনাব লাগে আৰু আপোনালোকে হয়তো বুজি পাইছেই বাকি salmon fishটো আপোনালোকে প্ৰেগনেন্সিৰ সময়ত খাব পাৰে মানে কোনোবা যদি গৰ্ভৱতী মহিলা আছে তেনেহলে salmon fishটো যদি খাব পাৰে তেনেহলে প্ৰটিন আৰু omega 3 ফেটি এচিডৰ কাৰণে ভাল যেহেতু salmon fishত omega 3 ফেটি এচিড প্ৰচুৰ পৰিমাণে পোৱা যায় মই কৈছোৱে লগতে ইয়াৰ ফলস্বৰূপে মানে কি হ'ব শিশুৰ মানসিক বিকাশ সঠিকভাৱে হয় লগতে ইয়াত এন্টি ইনফ্লেমেটৰি আৰু এন্টি অক্সিডেন্টাল এই গুণবোৰ আছে যিবোৰে মগজুক সকলো ধৰণৰ ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখে সেই কাৰণে মানে ভাতৰ লগত salmon fishটো আমি গ্ৰহণ কৰিব পাৰো আৰু এইফালে গৰম তেলত আপুনি বিলাহীখিনি দিয়াৰ পাছত অকনমান ভাঙি দিব মানে অকনমান ভাজি ল'ব আৰু ভালকৈ যেতিয়া অকনমান তেলটো এৰি দিব তেতিয়া আপুনি তাতে মাছখিনি এড কৰি দিব মাছত পানীয়ে হটিয়ে মছলা দিয়াই থাকে সেই কাৰণে এড কৰি দিব অকনমানো কাইট সাইড নাই একদম ধুনিয়াকে হৈ যাব বাকি অকনমানো গোন্ধও নাই কিন্তু দেই মই অকনমানো গোন্ধ পোৱা নাই কিছুমান কাৰণ এনেকে থৈ দিয়া মাছ কিছুমান বনালে মানে বহুত বেছি গোন্ধায় কিন্তু এই মাছৰ অকনমানো গোন্ধ ওলোৱা নাই বাকি এনেকৈ অকনমান উতল অহাৰ পিছত আপুনি যদি ইয়াত বিচাৰে ধনিয়া নাইবা কিবা বেলেগ মছলা এডো কৰিব পাৰে মই মছলা এড কৰা নাই বাৰু গতিকে আৰু মুছত ধনিয়া নাছিলে এড কৰিবৰ কাৰণে গতিকে মই এনেকৈ খাইছিলো খাবলৈ খুব বেছি সোৱাদ লগা হৈছিল যদিহে আপুনি এতিয়ালৈকে ট্ৰাই কৰি চোৱা নাই তেনেহলে এবাৰ salmon fishটো কিনি আনি ট্ৰাই কৰি নিশ্চয় চাব খাবলৈ খুব বেছি সোৱাদ লগতে আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি উপকাৰী আৰু এইয়া salmon fish ৰেডি হৈ গল গৰমে গৰম ভাতৰ লগত খাবলৈ খুব বেছি সোৱাদ লাগিব আশা কৰিছো ভিডিওটি চাই ভাল পালে আৰু আপোনালোকে ভিডিওসমূহ কোৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব লগতে যদি এতিয়ালৈকে salmon fish খাই পোৱা নাই তেনেহলে নিশ্চয়কৈ এবাৰ ট্ৰাই কৰিব আৰু যদি পেজ লৈ নতুনকৈ আহিছে তেনেহলে পেজখন ফলো কৰাৰ লগতে ভিডিওটো শেয়াৰ কৰি দিবলৈ নাপাহৰিব